নমস্কাৰ মোৰ নাম শ্ৰী অবিনাশ বৰা মোৰ ঘৰ ধেমাজিত মই আবৃত্তি কৰিবলৈ কবিতাটি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ৰচনা সম্ভাৰৰ প্ৰথম খণ্ডত সন্নিৱিষ্ট আছে আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে এই কবিতাটিৰ কোনো ধৰণৰ শিৰোনাম দিয়া নাছিল এই প্ৰজাতিৰ ওচৰতে বহি বজাইছিলি বাঁহী হৌ প্ৰজাতিৰ এচুকতে ৰৈ শুনিছিলো মই বিনন্দী আছিল সেই সুৰ প্ৰাণ কাহিছিল মোৰ সুৰৰ সুতত গৈছিল প্ৰাণ ভাহি মুহিছিল বাহি সেই জুৰিটিৰ কলুক কলুকৈ দূৰ দূৰণিলৈ গৈছিল বৈ তালে তালে নাচি ৰূপালী ধুন কাচি মোৰ মনো যে উগুল থুগুল হৈ নাথাকিছিল ৰৈ ওলাইছিলো নিশা অকলে বাহিৰলৈ গৈ কপিছিল জোনালী কিৰণ ওলাইছিল জোন ময়ো লৰিটোৰ কাষতে বহি শুনিছিলো বাহি ধন্যবাদ